Hey guys, আজি মই বনাম গাহৰি মাংস। তো আমাৰ লগত চেট তেল, পিঁয়াজ, নহৰু, আলু, মাংস, হালধি, পিঁয়াজ আৰু নহৰু, লাহে লাহে ওচৰৰ পৰা দিব লাগে। আমার গাহরি মাংস বহুত ফেভারিট। তো আমার দিন আলু আলু গাহৰিখিনি ফ্ৰাই কৰিছোঁ। এতিয়া মই দিম নিমখ আৰু হালধি আৰু জিৰাৰ গুড়া নামান দিম। গাহৰি মাংস হৈ গ'ল। ওষুধে আছে না নেই তো কাটছি বঢ়িয়া হৈছে গাইছ।